গুড মৰ্নিং বন্ধু বান্ধৱীসকল মই প্লাবিতাই মোৰ লাভ ফ্ৰম প্লাবিতা ব্লগৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই মোৰ ব্লগটো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিম আৰু এতিয়া মই গা চা ধুই আহিলোঁ আৰু আজি আমাৰ ঘৰত সকলোৰে বহুত ফূৰ্তি লাগি আছে কাৰণ জুৱাই আহি আছে আৰু দাদা আহি আছে, মানে মোৰ দাদা, আৰু সেইকাৰণে আমাৰ ঘৰৰ সকলোৰে মানে মা, নবৌ, কলিজা, মোৰ আৰু আইতাৰ বহুত ফূৰ্তি লাগি আছে। ঠিক আছে, আৰু এতিয়া নবৌ আৰু মায়ে হাঁহ বনোৱাত ব্যস্ত। আমাৰ নবৌৰ এটা স্পেচিয়েল ডিছ হ'ল হাঁহৰ মাংস আৰু কোমোৰা। ঠিক আছে, নবৌয়ে ইমান ধুনীয়া বনাই নহয় কি কওঁ, আৰু সেইকাৰণে মানে খাবৰ কাৰণে পূৰা এক্সাইটেড। ঠিক আছে, আৰু এটা কথা বাৰু, মানে যেতিয়া মই ঘৰত আহিছিলোঁ, মানে কেইদিনমান আগতে আহিছোঁ ন, আপোনালোকে গমেই পাই চাগে, মোৰ এসপ্তাহ অলৰেডি হ'ল আৰু এতিয়া মোৰ হাজবেণ্ড আহিব। আৰু যেতিয়া মই ঘৰত আহিছিলোঁ তেতিয়া মই মাক কৈছিলোঁ যে এবাৰ হাঁহৰ মাংস খাওঁ, পিছত মোৰ হাজবেণ্ডটোক ক'লোঁ ন যে মই হাঁহৰ মাংস খাম, আপুনি খাব নেলাগে, মানে তেখেত সিমান হাঁহৰ মাংস নেখায়, হঠাৎ খায়, কিন্তু তেনেকৈ নেখায়, মানে ময়ো তেনেকৈ নেখাওঁ। আগতে ঘৰত থাকোঁতে খাইছিলোঁ, কিন্তু বাহিৰত তেনেকৈ পোৱা নাযায় ন হাঁহৰ মাংস, তেনেকৈ খোৱাও নহয় মোৰ এতিয়া, সেইকাৰণে ঘৰত আহিলে খাওঁ আৰু। ঠিক আছে, আৰু আমাৰ ঘৰটো মানে গাঁৱত হয়, মানে মাৰ ঘৰ যিখন ঘৰত মই জন্ম হৈছোঁ সেইখন ঘৰ মানে গাঁৱত হয়, আৰু ইয়াতে বহুত তেলাল হাঁহ পোৱা যায়। মানে কেইদিনমান আগত নিউজত দেখুৱাইছিলে, আপোনালোকে দেখিছে চাগে চিনাবাৰী বজাৰৰ কথা, আৰু এই বজাৰখন বগুৱানত হয় আৰু বহুত ফেমাছ হয়, মানে ইয়াত বহুত ভাল ভাল হাঁহ পোৱা যায় তেলাল। ঠিক আছে, আৰু সেইকাৰণে মই ভাবিছোঁ ঘৰত যেতিয়া আহিছোঁৱে হাঁহটো খাই যাওঁ ন, আৰু মই যেতিয়া হাজবেণ্ডক ক'লোঁ যে মই হাঁহ খাম, আপুনিতো হাঁহ নেখাব, সেইকাৰণে ঠিক আছে আপোনাৰ কাৰণে বেলেগ মাংস, মই হাঁহ খাম, মানে আগতে খালোঁ হয়। ঠিক আছে, তেতিয়া তেখেতে ক'লে যে নহয় মই অলপ হ'লেও হাঁহ খাম, কাৰণ তেনেকৈ খোৱা নহয়, অকণমান খাম, কিন্তু মই হাঁহটোৱে খাম। পিছত মই কৈছোঁ ঠিক আছে, তেখেতৰো ইচ্ছা যেতিয়া, পিছত মাহঁতক ক'লে, মাহঁতে কৈছোঁ ঠিক আছে, যোৱা ইমান দিনৰ পিছত আহি আছে, অকণমান হাঁহহে খাব, ঠিক আছে অকণমানেই খাব বাৰু। আৰু জোৱাইকে হাঁহ খাব বুলি কোৱা কাৰণে মায়ে আগদিনাখনেই এটা হাঁহ আনিলে, আৰু এয়া মায়ে কোমোৰা কাটি আছে, কাৰণ হাঁহৰ লগত বনাব ন নবৌৱে। বেটা কি কৰিছা? হয় নেকি? কাটিব তোমাক, থৈ দিয়া। আৰু এতিয়া কলিজা, মই আৰু মায়ে আমাৰ ওচৰৰে দোকান এখনৰ পৰা কেইপদমান বস্তু আনিলোঁ। তুমি কি কৰিছা? দিয়া বেয়া পাইছোঁ মই, দিয়া। এয়া আমাৰ বৌ হাঁহৰ মাংস বনাইছে। আৰু এই সকলোবোৰ ফুলগছ মোৰ মায়ে ৰুইছে। মায়ে মানে ফুলগছ ৰুই বহুত ভাল পায় আৰু ইমান যত্ন কৰি ৰাখে নহয়, মানে বহুত ভাল লাগে। মা মানে এইবোৰ কৰি বহুত ভাল পায়। আৰু এয়া মোৰ হাজবেণ্ড আহি পালে, আৰু তেখেতে মোৰ কাৰণে কেইপাহমান ফুল আনিছে, কাৰণ মই খোপাত গুজিম বিয়াত। আৰু আমি দুপৰীয়াৰ ভাত সাজ খাই কেনে অকণ ৰেষ্ট কৰি মই, মোৰ হাজবেণ্ড, কলিজা আৰু নবৌ মামাহঁতৰ ঘৰলৈ গ'লোঁ, কাৰণ মামাহঁতৰ বিয়া আছিল ন, মা আৰু দাদাই মানে আগতেই গ'লে, আৰু এতিয়া সত্যনাৰায়ণৰ পূজা হৈ আছিল, গতিকে আমি সকলোৱে প্ৰসাদ খালোঁ। আৰু এয়া মা আৰু মাহীহঁতে বিয়া বুলি লাৰু বনাইছে। এয়া আমাৰ ভণ্টিয়ে মেহেন্দি লগাই আছে। বন্ধু বাই, এয়া আমাৰ মাহী, ৱাও, আমাৰ আৰু দুটা ভণ্টি, আৰু এতিয়া আমাৰ বৌয়ে অকণমান ষ্টাইল কৰিছে। কি হ'ল? দেউতা গালি পাৰিলে, কি দিছে ন?
কলিজাই পেহায়েকৰ লগত খেলি ইমান যে ভাল পাইছে, একেবাৰে হাঁহিত থাকিবই পৰা নাই। আৰু আজিলৈ ইমানেই। ভিডিঅ'বোৰ ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব দেই। বাই বাই, লাভ ইউ অল, গুড নাইট।